আজি মই আহি পালোঁ ডেৰগাঁও আমাৰ পাছফালে দেখিছে ৰাৱণ দা হ'ব আৰু মোৰ লগত কৰি আহি গ'ল পিংকুকো লৈ আহিছোঁ এই যে আপোনালোকৰ সন্মুখত দেখিছে এয়া ৰাৱণৰ মূৰ্তি এয়া নয়ন সমাজ স্মৃতি পথাৰ ডেৰগাঁৱৰ দৃশ্য এইটো 50 ফুট উচ্চতাৰ এটা ৰাৱণ তৈয়াৰ কৰা হৈছে ইয়াক এতিয়া দাহন কৰিব ৰাৱণ দা আপোনালোকক ভিডিঅ'টো কেনেকৈ ৰাৱণ দা হ'ব সম্পূৰ্ণকৈ দেখাই যাম ভিডিঅ'টো সম্পূৰ্ণকৈ চাই উপভোগ কৰি দিব পথে নাম লক্ষ্মণ আর হনুমান আপোনালোক যাতে দেৰিকৈ অনুষ্ঠিত কৰি আহিছে কেৱল অনুষ্ঠানৰ উদ্যোক্তা কৰ্মকৰ্তা কেইজনৰ বাহিৰে বাকী যিসকল দৰ্শক উপস্থিত আছে অনুৰোধ জনাইছো নিজে তেখেতসকলে সেই স্থান ত্যাগ रिपोर्टर लग गया
সপ্তাহ কাৰ্যসূচী চালো, বহুত ভাল লাগিলে, মানে বহুত ভাল লাগিলে, গোটেই বহুত মানুহ হৈছিলে, বহুত ভাল মানে লাগিলে। বহুত ভাল লাগিছে মানে। এতিয়া আমি ঘৰলৈ যাওঁগে।